আমি সকলোৱে জীৱনত মেণ্টেলি আৰু ইমোশ্যনেলি ষ্ট্ৰং হোৱাটো বিচাৰোঁ। গতিকে আজি মোৰ এই ভিডিঅ'টোত কেইটামান এক্সাম্পলৰ সহায়ত এই বিষয়টো আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আমি জানো যে মানুহৰ জীৱনটো সকলোৰে একে নহয়। চবৰে জীৱনত আপছ এণ্ড ডাউনছ থাকে। তাৰে কিছুমান মানুহে নিজৰ কিবা এটা বিপদ এটা আহিলে বা ডাঙৰ ঘটনা এটা ঘটিলে সেই ঘটনাটো যেন অকল মোৰে হৈছে সেই কথাটো অনুভৱ কৰে আৰু নিজকে বা পৰিয়ালৰ কাৰোবাৰ লগত সেই কথাটো বাৰে বাৰে আলোচনা কৰা দেখা যায়, যাৰ ফলত পৰিয়ালৰ কাৰোবাৰ মনত তাৰ ফলত কিছুমান নিগেটিভ চিন্তাধাৰাৰ প্ৰতিফলন ঘটিবলৈ দেখা যায়। সেইকাৰণে কাহানিও লোকৰ ভাল দেখি নিজৰ নাই হোৱা বুলি অনুৰক্ত হ'ব নাপায়। কি জানি সেই মানুহজনতকৈ আমাৰ নিজৰ আৰু ভালহে আহিব পাৰে ভৱিষ্যতত। ল'ৰা ছোৱালীয়ে কেতিয়াবা পঢ়ি থকা কালত নিজৰ ফ্ৰেণ্ড চাৰ্কুলত কিছুমান কাৰণত মিলিব নোৱাৰি সদায় নিজৰ ওপৰত বা মাক দেউতাকৰ ওপৰত দুখ দিয়া দেখা যায়। তাৰ পজিটিভ ইম্পেক্টটো ল'ৰা ছোৱালীয়ে ভৱিষ্যততহে উপলব্ধি কৰা দেখা যায়। ল'ৰা ছোৱালীয়ে অকলশৰীয়া কেতিয়াও নিজকে অনুভৱ কৰিব নাপায়। এই অনুভৱে ল'ৰা ছোৱালীৰ মন মগজুত যথেষ্ট হেঁচা বা চাপ প্ৰয়োগ কৰে, যাৰ ফলত তেওঁলোকে পৃথিৱীৰ অন্যতম কিছুমান সৌন্দৰ্যৰ পৰা বঞ্চিত হ'বলগীয়া হয়। ধৈৰ্য আৰু সহনশীলতা যিকোনো সময়ত গুণ থাকিলে মানুহে যিকোনো সময়ত নিজকে বিবেক বুদ্ধিৰে উজ্জীৱিত কৰি জয়ী হ'ব পাৰে। অৱশেষত যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু এই চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আৰু এনেকুৱা নতুন ভিডিঅ' দিবলৈ বা বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।